নমস্কাৰ নৰ্থ ইষ্ট হাইলাইটৰ সমূহ দৰ্শকলৈ মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ মাজত নৰ্থ ইষ্ট হাইলাইট নতুনকৈ পোৰ্টেল নিউজ আবিৰ্ভাৱ হোৱাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। মই আশা ৰাখিছোঁ নৰ্থ ইষ্টৰ হাইলাইটৰ জৰিয়তে ৰাইজৰ প্ৰবল কণ্ঠ হিচাপে ৰাইজৰ যি অভাৱ অভিযোগ আমাৰ যি গণতন্ত্ৰ যি চতুৰ্থ স্তম্ভ হিচাপে মিডিয়াৰ জৰিয়তে যাতে লৈ আনে আৰু ই ৰাইজৰ মাজত নিজকে এক প্ৰতিষ্ঠা কৰিব পাৰে, নিজকে এক সবল হিচাপে নিজক নেতৃত্ব দিব পাৰে আৰু ৰাইজৰ অভাৱ অভিযোগ যাতে প্ৰতিফলিত কৰিব পাৰে। আৰু মই আশা ৰাখিছোঁ সমূহ ৰাইজে নৰ্থ ইষ্ট হাইলাইটক আদৰি লয়। ধন্যবাদ। নতুন কৰি যিটো ৱেব পোৰ্টেল ষ্টাৰ্ট হৈছে নৰ্থ ইষ্ট হাইলাইট বুলি মই মোৰ ফালৰ পৰা শুভকামনা জনালোঁ তেখেতসকলক আৰু ৰাইজলৈ অনুৰোধ যাতে এই ৱেব পৰ্টেলটো ৰাইজে আদৰি এটা নতুন পোৰ্টেল আৰম্ভ হৈছে নৰ্থ ইষ্ট হাইলাইট। মই আশা ৰাখিছোঁ নতুন পোৰ্টেলটোৱে সামাজিক দায়বদ্ধতা সমাজৰ ভাল কাম তেওঁলোকে প্ৰচাৰ কৰক, দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি তেওঁলোকে প্ৰচাৰ কৰক, ৰাইজক ন্যায় দিয়ক, ন্যায়ৰ পক্ষত থাকি কাম কৰক, সেই আশা কৰিছোঁ আৰু শুভেচ্ছা থাকিল নৰ্থ ইষ্ট হাইলাইটৰ সন্মুখীন কৰিব। আৰু নৰ্থ ইষ্ট হাইলাইট যিটো ৱেব পৰ্টেল আৰম্ভণি হৈছে, গতিকে আপোনালোকে এই পৰ্টেল চেনেলটো মন দিব বুলি মই আশা কৰিছোঁ আৰু তেওঁলোকে বিভিন্ন সময়ত ধুনীয়া ধুনীয়া কামবিলাক কৰি